নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোক নিশ্চয় ভালে আছে। মই আজি অতি কম বস্তুৰে বনাব পৰাকৈ মুৰ্গীৰ মাংসৰ এটা ৰেচিপি লৈ আহিছোঁ। অতি চিম্পুল হয়, জুইত বনাইছোঁ। বলকচোন চাওঁ তেনেহ'লে। এইখিনি হৈছে লোকেল মুৰ্গীৰ মাংস। মই ইয়াত অলপ নিমখ আৰু তেল সানি লৈছোঁ। এইখিনি হৈছে কেঁচা জলকীয়া বটি লৈছোঁ, আদা নহৰু আৰু আলুখিনি এনেদৰে কাটি লৈছোঁ আৰু বিলাহী এটা লৈছোঁ, লগত পিঁয়াজ এটা। আৰু সেইখিনি হৈছে মই কেৰাহীখনত তেল বহাই দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই মাংসখিনি বহাই দিছোঁ। এতিয়া মাংসখিনি বহোৱাৰ পিছত অলপ এনেদৰে লাৰি লৈছোঁ। তেলখিনি চবতে যাতে লাগি যায় এনেদৰে অলপ ভাজি লৈছোঁ। অলপমান অকল মাংসখিনি ভাজি লোৱাৰ পিছত মই ইয়াত দি দিছোঁ আলুখিনি। এনেদৰে আলুখিনিৰ সৈতে অলপ টাইম মই ভাজি ল'ম। ইয়াত অলপ দি দিছোঁ হালধি, অলপ সময় ঢাকন মাৰি দিলোঁ আলুখিনি সিজিবৰ বাবে। এতিয়া মই দি দিছোঁ ইয়াত পিঁয়াজখিনি আৰু বিলাহীকেইডোখৰ। এইখিনি দিয়াৰ পিছত অলপ টাইম লৰাই লৈছোঁ। লৰাই লোৱাৰ পিছত মই ইয়াত দি দিছোঁ নহৰু, আদা আৰু কেঁচা জলকীয়াৰ খুন্দা অলপ আধা আধা দিছোঁ। এতিয়া গোটেইখিনি নিদিওঁ। এনেদৰে অলপ টাইম লৰাই লৈছোঁ, বিলাহীখিনি অলপ গলি যোৱাকৈ। এতিয়া মই ইয়াত অলপকৈ পানী দি আলুখিনি সিজিবলৈ দিম। ঢাকনি মাৰি দিবও পাৰে। মই ঢাকনি নামাৰাকৈয়ে এনেকৈয়ে অলপ লৰাই অলপকৈ গৰম পানী। তাৰপিছত মই বাকী থকা মছলাখিনি দি দিছোঁ ইয়াতে। সেই আধা আধা দিছিলোঁ যে সেইখিনি। এতিয়া মই ইয়াত দি দিছোঁ অলপ জিৰা গুড়ি, অলপ পানী দিলোঁ আৰু অলপ নিমখ দিছোঁ। মই নিমখ আগতেই সানি লোৱা আছিলে, হ'লে মই এতিয়া আকৌ সোৱাদ অনুসৰি অলপমান নিমখ দি দিছোঁ। তাৰপিছত দি দিছোঁ অলপমান গৰম মছলাৰ গুড়ি, আৰু মই বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ। আৰু তেনেকৈ অলপ টাইম লৰাই দি আকৌ ইয়াত অলপমান পানী দি কিনে তাৰপিছত মই আৰু অলপ পানী দি এনেদৰে ভালদৰে উতলিব দিছোঁ। অলপমান সময় উতলাৰ পিছত হৈ গ'ল তৈয়াৰ লোকেল মুৰ্গীৰ মাংস। অলপ টাইম উতলাৰ পিছত মই এটা পাত্ৰত মাংসখিনি নমাই ল'লোঁ। মাংসখিনি দেখিবলৈ কেনেকুৱা হৈছে বাৰু? দেখোঁতে খাওঁ খাওঁ লাগিছেনে আপোনালোকৰ? এইখনেই হৈছে আজিৰ একেবাৰে চিম্পুল থালিখন, মাংস আৰু ভাত। আপোনালোকেও এনেদৰে চিম্পুলকৈ কেতিয়াবা খাই চাবচোন, বহুত মছলা ব্যৱহাৰ নকৰাকৈ।